আটাইতকৈ বুদ্ধিমান শিশুবোৰ কোন মাহত জন্মগ্ৰহণ কৰে আপুনি জানেনে? বন্ধুসকল, জ্যোতিষশাস্ত্ৰ অনুসৰি এজন ব্যক্তিৰ জন্মৰ সময়তে তেওঁৰ ভৱিষ্যত সম্পৰ্কে বহুত কথা কয়। জন্ম কুণ্ডলী, জন্মৰ তাৰিখ আৰু সময় অনুসৰি তৈয়াৰ কৰা হয়। এই কুণ্ডলীৰ জৰিয়তে এজন ব্যক্তিৰ শুভ অশুভ কৰ্ম, ভৱিষ্যত আৰু মৃত্যুৰ বিষয়ে জনা যায়। সেয়ে কোন মাহত জন্ম হোৱা শিশুবোৰ বেছি বুদ্ধিমান হয়, এই কথা জ্যোতিষ অনুসৰি বুজা একেবাৰে স্বাভাৱিক। সেয়ে আহক আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ চেষ্টা কৰোঁ। তাৰ আগতে অনুৰোধ, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আপুনি নিশ্চয় জানেনে যে আমি আমাৰ কৰ্ম অনুসাৰেই ফল পাওঁ। যদি কোনোবাই সৎ কৰ্ম কৰে তেতিয়া তেওঁ ভাল ফল পায়, আৰু অসৎ কৰ্ম কৰিলে বেয়া ফল পায়। লগতে আমাৰ আগৰ জন্মৰ কৰ্মবোৰো এই জন্মত ফল দিব পাৰে। অধিকাংশ সময়তে দেখা যায় কোনো শিশু ধনী পৰিয়ালত জন্মগ্ৰহণ কৰে যাৰ জীৱন বিলাসিতাৰে পৰিপূৰ্ণ। আনহাতে কোনো শিশু দুখীয়া পৰিয়ালত জন্ম লয় যাৰ জীৱন কষ্টৰে ভৰা। এতিয়া এওঁলোকে কোনো কৰ্ম কৰা নাছিল, তেন্তে এই বৈষম্য কিয়? ইয়াৰ উত্তৰ হৈছে আগৰ জন্মৰ কৰ্ম। যিজনে ধনী ঘৰত জন্ম লয় তেওঁ পূৰ্বজন্মত সৎকৰ্ম কৰিছিল, আৰু দুখীয়া ঘৰত জন্ম লোৱা শিশুটোৱে হয়তো আগৰ জন্মত দুষ্কৰ্ম কৰিছিল। এইদৰে কৰ্ম অনুসাৰে আমি শৰীৰ আৰু বুদ্ধি লাভ কৰোঁ। কিছুমান মানুহে অতি সুস্থ শৰীৰ পায়, যি কিবা খায় সহজে পাচন হয় আৰু বেমাৰ নোহোৱাকৈ থাকে। আনহাতে কিছুমান ব্যক্তিৰ শৰীৰ অশক্ত, যি সহজ খাদ্য খায় কিন্তু সময়ে সময়ে অসুস্থ হয়। যিজনে অধিক পুণ্য কৰিছিল তেওঁ সুস্থ শৰীৰ পায়, যিজনে পাপ কৰিছিল তেওঁ অশক্ত শৰীৰ লাভ কৰে। এতিয়া আহক জানো কোন মাহত জন্ম হোৱা শিশুবোৰ কেনেকুৱা স্বভাৱৰ হয়। ক, মাৰ্চ আৰু এপ্ৰিল মাহত জন্ম হোৱা শিশুবোৰ খঙাল স্বভাৱৰ হয়। সিহঁতে সামান্য কথাটো খং কৰে আৰু নিজকে সৰ্বশ্ৰেষ্ঠ বুলি ভাবে। নিজৰ ভাগ্য গঢ়িবলৈ বেছিকৈ চেষ্টা কৰে, কিন্তু কেতিয়াবা ক্ষতিও পায়। সিহঁত শক্তিশালী হয় আৰু নিজৰ উন্নতি সাধনাত আনৰ সহায় ল'বলৈ কুণ্ঠা নকৰে। মে আৰু জুন মাহত জন্ম হোৱা শিশুবোৰ সাধাৰণতে ভাগ্যশালী হয়। সিহঁত মনৰ পৰা ভাল আৰু সহায় সহযোগ কৰিবলৈ চেষ্টা কৰে, কিন্তু ভাগ্যই সহায় নকৰে। সিহঁত বহু সময়ত ঠগ আৰু প্ৰবঞ্চনাৰো সন্মুখীন হয় আৰু ব্যৱসায়ত সফলতাও অৰ্জন কৰিব নোৱাৰে। এই শিশুবোৰে নিজৰ ভাগ্য নিজে গঢ়ে, প্ৰয়োজনে ধৰ্মপথতো আগবাঢ়ে। জুলাই আৰু আগষ্ট মাহত জন্ম হোৱা শিশুবোৰ সহানুভূতিশীল আৰু দয়ালু হয়। সিহঁত মহান হোৱাৰ প্ৰচেষ্টা কৰে আৰু সাফল্য লাভ কৰে। ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত জন্ম হোৱা শিশুবোৰ ঈশ্বৰ বিশ্বাসী হয়। সিহঁতে ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখে আৰু সদায় ধৰ্মপথত চলে। পৰিয়ালৰ প্ৰতি দায়িত্বশীল আৰু ইষ্ট দেৱতাৰ আশীৰ্বাদেৰে জীৱনত আগবাঢ়ে। সিহঁত বুদ্ধিমানো হয়। নৱেম্বৰ আৰু ডিচেম্বৰ মাহত জন্ম হোৱা শিশুবোৰ স্থিৰ চিত্তৰ আৰু অন্য লোকৰ অনুভূতি বুজিব জানে। সিহঁতে পৰিয়ালতকৈ দেশৰ বাবে অধিক সময় ব্যয় কৰে আৰু সহায় সহযোগত আনন্দ অনুভৱ কৰে। জীৱনত সমস্যা আহে, কিন্তু এই সহানুভূতিশীল স্বভাৱৰ বাবে আগবাঢ়ি যায়। সিহঁতে মাতৃ-পিতাৰ সেৱা কৰে আৰু আশীৰ্বাদত বিশ্বাস ৰাখে। জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত জন্ম লাভ কৰা শিশুবোৰ সৃষ্টিশীল, দায়িত্বশীল, লগতে তেওঁলোক বহু ভাগ্যৱান বুলি ধৰা হয়। তেওঁলোকে যিকোনো কাম কৰিলে সফলত